Yes. আমাৰ সভা হৈছিলে তাতো এই কথাটো আমি স্বীকাৰ কৰিব লাগিব যে এবছৰ 1.5 বছৰ লৈ যাওঁতে আমাৰ প্ৰাপ্তি অধিকাৰ যি মূল দাবী দিন নাগৰিকত্ব আন্দোলন যি পাৰপত্ৰ সীমা সমস্যা এনেকৈ 6টা দাবী আছিল আমাৰ চাহ নিলামকেতো আমাৰ অসমত লাগে আজিও আমি কওঁ এইবিলাক আমাৰ প্ৰাপ্য অধিকাৰ আমি আজৰি আনিব লাগিব আমি কৰি গৈছোঁ আৰু আজিও নহ'লে আজি 100 বছৰ পিছত অসম জাতীয়তাবাদী যি হত্যা এই হত্যা যি মূল দাবী যি নাগৰিকত্ব আমি সকলোৱে স্বীকাৰ কৰোঁ যে ইখন ৰাজ্য বা এখন ৰাজ্যলৈ আজি নাগালেণ্ড মণিপুৰ মিজোৰামে যি আমাৰ ওপৰত হেঁচা যে লৈ যায় এই ক'ত যাব কিমান দিন যাব কাৰ ঘৰত যাব সকলো তথ্য দিয়ক তাৰপিছতে আপুনি যাব পাৰিব সেই কাৰ আলহী আপুনি যাবনে নে বেপাৰ কৰিব যাব তাত মাটি কিনিব নোৱাৰে কিন্তু অসমত আমাৰ অসমৰ এখন চৰলীয়া সভা যাৰ যি মন যায় বেপাৰ কৰে যাৰ যি মন যায় আমাৰ ভাই ককাক আঘাত কৰে যাৰ যি মন যায় তেনেকৈ বেপাৰ বাণিজ্য কৰি আমাৰ পৰা অতি বেলেগ ৰাজ্যত পঠিয়াই আমি আপুনি দয়ালু মানুহ আজি 45 বছৰ হৈ যোৱা সংবিধানৰ ইতিহাসত যি আছিলে যি নাগৰিকত্বনো কি আন্তঃৰাজ্যিক পাৰপত্ৰনো কি চাহ নিলামী কেন্দ্ৰনো কিয়